নমস্কাৰ, মই বিনীলা শইকীয়া। আজি মই আপোনালোকলৈ এটি লখিমী খেৰী আগবঢ়াইছোঁ। ডালৰ হানুমানে আলি পাৰ কাটিলে, বান্দৰে পথাৰৰ ৰোৱানী থৈ পোক লাগিলে, কেনেকৈ গুচামে বাৰু সৰজি সকলে খালে তামোল কাটি, উই পোক ফটিয়াই যাব, থুই পোক সকলো নিয়াগৈ, আয়ে দয়া কৰি যাব, আই ঐ লখিমী তুমি আৱতী, সকলো তোমাতে মায়া, লক্ষ্মী আই নহ'লে নৰজে নতৰে, নৰকে কৰাহি দয়া, পুৱা গধূলি আই ঐ লখিমী চৰণত কৰোঁ সেৱা, তোমাক কেনেকৰি পুজিম লখিমী, সপোনত ছায়া হৈ পোৱা, তোমাক কেনেকৰি পুজিম লখিমী, সপোনত ছায়া হৈ পোৱা। আজি এই লখিমী নামটি শুনি কেনে পালে আপোনালোকে কমেণ্টত জনাব। যদিহে ভাল লাগিল ভিডিঅ'টি লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।